হেল্ল' ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ ব্লু ফিল্ম চাবলৈ হলত আৰু ভাবিছোঁ মই ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ আৰু চাই থাকক ব্লু ফিল্ম কেনেকুৱা হয় চাওঁ একেলগে চাই থাকক ভিডিঅ'টো শেষলৈকে। ব্লু ফিল্মনো কেনেকুৱা হয় চাওঁ, হলত পুৰা ধামাকা চলিছে বুলি কোৱা শুনিছোঁ আৰু এয়া আমি গৈ আছোঁ ব্লু ফিল্ম চাবলৈ, গতিকে চাই থাকক ভিডিঅ'টো। ফ্ৰেণ্ডছ, মই এইখিনিতে এটা কথা কওঁ যে মোৰ চেনেলত যদি আপুনি প্ৰথম আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা এটা ছাবস্ক্ৰাইবে মোৰ মৰম ভালপোৱাবিলাক জগাই তুলিব, গতিকে ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ফালৰ পৰা আজি বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু আজি বিশ্বকৰ্মা উপলক্ষে মই গৈ আছোঁ নক্ষত্ৰ চিনেমা হলত চিনেমা চাবলৈ। চিনেমাখনৰ নাম হৈছে ব্লু ফিল্ম আৰু গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে, স্কিপ অকণো নকৰাকৈ আৰু চাই থাকক। গৈ আছোঁ ফাইনেলি ফ্ৰেণ্ডছ, আমি আহি পাইছোঁহি নক্ষত্ৰ চিনেমা আৰু যাম, টিকেট কাটি বহিম আৰু যিমান পাৰোঁ আপোনালোকৰ ভিডিঅ'টো দেখাবলৈ চাম আৰু চাই থাকক। আৰু এয়াই হৈছে আমাৰ নক্ষত্ৰ চিনেমা হল। ব'লক, ফাইনেলি টিকেট কাটি ল'লোঁ আৰু এতিয়া গৈ লৈ বহোঁ। মোৰ অলপ আগত বহোঁ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উচ্চল বংগ, বিন্দা হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গ, তব শুভ নামে জাগে তব শুভ আশিষ মাগে, গাহে তব জয় গাথা, জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় 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 হে। আৰু ফ্ৰেণ্ডছ, জীৱনত ভবা নাছিলোঁ যে ব্লু ফিল্ম চিনেমা হলত চাব পাম, গতিকে ভাগ্যই মিলাইছে, চাওঁ একেলগে। ব'লক ব্লু ফিল্মখন ষ্টাৰ্ট কৰোঁ, ষ্টাৰ্ট। আৰু ফ্ৰেণ্ডছ, গোটেই ফিল্মখনৰ কাহিনীটো হৈছে লকডাউনৰ যি সময়ত লকডাউন হৈ আছিলে, লকডাউনৰ সময়ৰ পৰিস্থিতিটোক লৈ বনোৱা হৈছে। কোনো ধৰণৰ লেতেৰা ফিল্ম নহয়, মানে অভদ্ৰামী ফিল্ম নহয়, চাব পাৰে নৰ্মেলি ফিল্ম। মানে ছাবজেক্টটো অলপ বেলেগ টাইপৰ হ'লেও আপোনালোকে ইমান এক্সাইটেড হ'ব নালাগে বিষয়টোক লৈ, গতিকে চাওঁ ফিল্মখন কেনেকুৱা হয়, ব'লক।
আৰু ফ্ৰেণ্ডছ গোটেই কাহিনীটো হৈছে এই তিনিজন মানুহৰ ওপৰতে। এই তিনিজন মানুহৰ ওপৰতে গোটেই কাহিনীটো ভিত্তি কৰি বনোৱা হৈছে। আৰু ফ্ৰেণ্ডছ ফিল্ম শেষ হ'ল, আমি এতিয়া যাওঁ ঘৰ। আৰু ফ্ৰেণ্ডছ ফিল্মখন চাই ভালেই লাগিলে, আপোনালোকে আহি এবাৰ চাওক। চব যদি মই দেখাই দিওঁ আপোনালোকে চাবলৈ অহাৰ প্ৰয়োজনেই নাই। গতিকে ফিল্মখন আহি এবাৰ চাওক, খালি অকলে আহিব, লগত কাকো নানিব। ফিল্মখন চাবলৈ হ'লে অকলে আহি চাওক, ভাল লাগিছে ফিল্মখন। আৰু ফিল্ম যিহেতু আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমি খানা এটা আয়োজন কৰিছিলোঁ। তাকে খানা বনাই আছে লগৰকেইজনে, আৰু মই গৈছিলোঁ আৰু মোৰ লগত এজন গৈছিলে। আমি দুয়োটা একেলগে ফিল্ম চাই আহি এতিয়া খানা খাবলৈ গৈ আছোঁ। আৰু ফিল্মখনৰ উদ্দেশ্যটো আপোনালোকে গৈ বুজি পাব। বহুত ভালেই কাহিনীটো, যিটো ৰিয়েল কাহিনী তেনেকুৱাই। গতিকে ভিডিঅ'টো চাব, ভাল পাব। আৰু যিটো আমাৰ অসমীয়াই হয় শ্বুটিং, যিহেতু চিনেমাখন আমাৰ অসমীয়াই হয়। আৰু এয়া দেখিছে আমাৰ লগৰকেইটাই বহি আছে, ভাত পানী বনাই ৰেডি। আমি খাবলৈ আহি আছোঁ আৰু এতিয়া ভাত পানী খাম, বনাই মেলি ৰেডি। এইকেইটা ৰৈ আছে অথনিৰ পৰা। আৰু ইফালে চলি আছে আমাৰ চব্জি বনাই মেলি এতিয়া আমি খানা পিনা খাই মেলি ৰেডি হৈ গ'লো। এতিয়া আমি গৈ আছোঁ ঘৰ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত।